Hello সকল, welcome to a new fresh video. এই ভিডিওটোত মই আপোনালোকক জিও পোৰ্টেলত যাই আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডিটো কেনেকৈ চেঞ্জ কৰিব পাৰিব হেতু এই ভিডিওটো দেখাই আছো যিখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত বিএ বিএসসি বিকম আছে তেওঁলোকৰ যে অনলাইন পৰীক্ষা আহি আছে 5th সেমৰ পৰীক্ষা গলে 6th সেম আৰু 1st সেমৰ যে অনলাইন পৰীক্ষা আহি আছে এখন নোটিছো হৈছে সেইখন নোটিছ মতে মোবাইল নম্বৰবিলাক আপডেট কৰিব দিছে সো জিও পোৰ্টেলত যাই কেনেকৈ আপোনাৰ মোবাইলৰ পৰা আপোনাৰ মোবাইল নম্বৰটো বা ইমেইল আইডিটো আপডেট কৰিব পাৰিব এটো মই দেখাই আছো সো ভিডিওটো হলকে চাই থাকিব সো প্ৰথমতে কি কৰিব লাগিব গুগলত যাই কিনে আপুনি ইয়াতে সাৰ্চ কৰি দিব guportal.in এটো দেখি আছে এটো আপোনালোকে সাৰ্চ কৰি দিব নহলে তলত ডেসক্ৰিপচনত লিংকটো পাই যাব হেতুত ক্লিক কৰিলেও ডাইৰেক্ট এই ওয়েবসাইটটো আহি যাব মই বৰ্তমান ল্যাপটপত দেখাই আছো আপুনি মোবাইলতো সেম কামখিনি কৰিব পাৰে ষ্টুডেন্ট পোৰ্টেল বুলি প্ৰথমতে আপোনালোকে দেখিব মোবাইলত কৰিলেও সেই ষ্টুডেন্ট পোৰ্টেলত ক্লিক কৰিব ইয়াতে আপুনি লগইন কৰিব লাগিব লগইন উইথ পাসওয়াৰ্ড আৰু লগইন উইথ ওটিপি দুটা অপচন আছে যদি আপোনাৰ পাসওয়াৰ্ড মনত নাই তেতিয়াহলে আপুনি লগইন উইথ ওটিপি কৰি কিনে লগইন কৰিব পাৰে যদি লগইন উইথ পাসওয়াৰ্ড যদি মনত আছে তেতিয়াহলে কি কৰিব প্ৰথম দুটা বক্স আছে প্ৰথম বক্সটোত আপোনাৰ ৰোল নম্বৰটো বহাব আৰু সেকেন্ড বক্সটোত আপোনাৰ পাসওয়াৰ্ড মানে যদি আপুনি পাসওয়াৰ্ডটো চেঞ্জ কৰা নাই তেতিয়াহলে আপোনাৰ যেটো ডেট অফ বাৰ্থ মই ইয়াতে সাইডত দেখাই আছো ফৰমেটটো সেই ডেট অফ বাৰ্থটো তেনেকুৱা ফৰমেটত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে বহাই দিব হেতুৱে আপোনাৰ পাসওয়াৰ্ড হ'ব এইখিনি কৰাৰ পিছত তলত ক্যাপচাটো বহাব 11 + 4 15 বহাই কিনে তলত লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰিলে আপোনাৰ প্ৰফাইলটো খোলা যাব ইয়াতে বহুত কেইটা অপচন দেখিব আপুনি মোবাইলতো এনেকুৱাকে দেখা পাব তলৰ ফালে আহিলে আপোনাৰ তলত মেনেজ প্ৰফাইল বুলি এটা অপচন দেখিব ইয়াতে ক্লিক কৰিব মেনেজ প্ৰফাইলত গলে আপোনাৰ ডিটেইলছ খিনি দেখাব ইয়াতে এডিট পাৰ্সোনেল ডিটেইলছ বুলি আছে ইয়াতে ক্লিক কৰিলে আপোনাৰ পাৰ্সোনেল ডিটেইলছ খিনি দেখাব ইয়াতে আপুনি ফাদাৰ্স নেম মাদাৰ্স নেম আৰু ডেট অফ বাৰ্থ এই তিনিটা বস্তু আপুনি চেঞ্জ কৰিব নোৱাৰে কিন্তু আপোনাৰ মোবাইল নম্বৰ আৰু ইয়াতে আপোনাৰ ইমেইল আইডি এই দুটা বস্তু আপুনি চেঞ্জ কৰিব পাৰে চেঞ্জ কৰিবৰ কাৰণে আপুনি ইয়াতে ক্লিক কৰি কিনে আপুনি ব্যাক কৰি দিব আৰু তাৰ পিছত আপোনাৰ নতুন যেটো নম্বৰ হেতু ইয়াতে বহাব মই মোবাইল নম্বৰটো আপডেট নকৰো ইয়াতে ইমেইলটো মোৰ চেঞ্জ কৰিম সো ইয়াৰ পাছত আপুনি যেটো মোবাইল নম্বৰ বা ইমেইলটো যি বহাই আপুনি ইয়াতে বহাই দিব দি কিনে তাৰ পাছত তলত যেটো সেভ বুলি অপচন দেখি আছে সেই সেভটোত ক্লিক কৰি দিব ইয়াতে চাব পাৰে ৰেকৰ্ড আপডেটেড সাকসেসফুলি মানে এটো আপডেট হৈ গৈছে সো এনেকৈ আপুনি আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডিটো ধুনিয়াকৈ আপডেট কৰিব পাৰে সো ভিডিওটো দেখিনে আছে যদি ভাল লাগিছে নিশ্চয় লাইক কৰি দিব যদি নতুনকৈ হৈছে চেনেলত তলত ৰঙা সাবস্ক্ৰাইব বাটনটো আছে এটো ক্লিক কৰি কিনে চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে এনেকুৱা ধৰণৰ ভিডিওবিলাক দিলে আপোনালোকে ডাইৰেক্ট পাই যায় সো ভিডিওটো দেখিনে নেক্সট ভিডিঅ লগ পাম ধন্যবাদ জয় অসম কিপ সাপোৰ্টিং